আজি মা ভাগৰ গা ভাল নাই। মই এইফালে ভাতটো পাতিলোঁ, মই ভাত বনাইছোঁ আজি। এইফালে দাইলটো হুইছেল মাৰিছে এটা, আৰু দুটা মাৰিবলৈ দিওঁ। ইয়াতে মই দি দিছোঁ আলু আৰু ডিম। এতিয়া মই কণী দম বনাম। এইফালে পিঁয়াজ এফাল মই কাটি ল'ম। ঘৰৰে কণ বিলাহী আছিলে আৰু নহৰু আদা আৰু এয়া ঘৰৰে জলকীয়া দুটামান দি পিনে এতিয়া মই মিক্সিত পিচি ল'ব লাগিব। চাই থাককচোন কেনেকৈ বনাওঁ, আজি প্ৰথমবাৰ বনাবলৈ লৈছোঁ। পিচি ল'লোঁ মিক্সিত, অকণমান পানী দি দিলোঁ যেনিবা পানীয়া হ'ল। মই সৰু কেৰাহী এটা লৈছোঁ, বেছি ডাঙৰ নাই লোৱা, চব্জি বেছি নহয় যে, গৰম কৰি লৈছোঁ। এতিয়া ইয়াত মই মিঠাতেল দি দিছোঁ, বেছি নিদিওঁ, অলপ জোখৰ মানে। এইফালে মই আলু এতিয়া পিটিকি লৈছোঁ আৰু এই দুটাক দিম, সেয়া আমাৰ এতিয়া ডিমকেইটা ফ্ৰাই কৰি ল'ম, অলপ ৰঙা ৰঙা কৰি ল'ম। সেয়া মই পিঁয়াজ দিলোঁ, হালধি, আলুগুটিকেইটা দি দিলোঁ এতিয়া মই। সেয়া সোৱাদ অনুসৰি নিমখ, ইয়াত মোৰ বিলাহী পেষ্টটো দি দিম। ইয়াত মই ডিমকেইটা দি দিম। এতিয়া আমাৰ দমটো সিজি গ'ল, নমাব পৰা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। লৈছোঁ এয়া দাইল, অথনি কণী দম বনাইছিলোঁ আলুৰ লগত যে, আৰু এয়া তিয়ঁহৰ চাটনি অকণমান লৈছোঁ। এতিয়া ভাতটো খাই লওঁ। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে আৰু এবাৰ ট্ৰাই কৰি চাব। মায়ে কৈছে বোলে বহুত টেঙা হৈছে, মই কণ বিলাহী দিছিলোঁ যে সেইকাৰণে অলপ টেঙা হ'বই। মই মানে এনেকৈ টেঙাকৈ খাই ভাল পাওঁ, বেলেগকৈ টেঙা নল'লেও হ'ব। এতিয়া মই খাই লওঁ ভাতটো।